মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই এটা খেল দেখুৱাম, হ'বনে? এতিয়া চোৱা, আজি 18 মাৰ্চ 2025। যোৱাকালি 17 মাৰ্চৰ নিচিনাই বতাহ বলি আছে, ধুমুহা বতাহ। পৰীক্ষাও শেষ হ'ল আমাৰ মান নিৰূপণ। গতিকে আজি মই 3টা নাম লিখিম। তোমালোকে থিয়কে চালেও পথালিকে চালেও এবাৰ এবাৰকৈ লিখিম, 3বাৰকৈ 3টা নাম। কিন্তু তোমালোকে পথালিকে চালেও সেই একে নাম পাবা আৰু থিয়কে চালেও পাবা। এতিয়া চাবাচোন বাৰু মই কেনেকুৱা লিখি আছোঁ, বৰ্ডত চাবা দেই। তাৰমানে দীপক, পৱন, কনক লিখিছোঁ, নহয়নে? এতিয়া চোৱা, লিখিছোঁ নাই? চোৱা, এতিয়া এই দিটোক আমি কি কৰিলোঁ, ইয়াত লিখিলোঁ, তাৰপিছত প লিখিলোঁ, তাৰপিছত ক লিখিলোঁ। দীপক হ'ল দীপক, 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 পৱন, পৱন, কনক, কনক। তোমালোকে থিয়কে চালেও পথালিকে চালেও চোৱাচোন, এবাৰে লিখা হৈছিল দীপক, দীৰ্ঘইকাৰী দীপক, প দন্ত্যান্ন, ক দন্ত্যান্ন ক। ইফালেদিও যদি চোৱা, তোমালোকে এনেকুৱা যদি চোৱা, দীপক পাবা, পৱন পাবা, কনক পাবা, নহয়নে? এনেকুৱাও যদি চোৱা, দীপক পাবা, পৱন পাবা, কনক পাবা, হয়নে নহয়? কেনেকুৱা লাগিছে খেল?